নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ আপডেটবিলাক আপোনালোকে পাই থাকে আৰু ইয়াৰ লগতে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে সহজতে বনাব পৰা এবিধ বিৰাট টেষ্টি মাছৰ ৰেচিপি ভাপত দিয়া মাছ, যাক মই কুকাৰত বনাইছোঁ একেবাৰে সাধাৰণভাৱে আৰু খাবলৈ ই বিৰাট টেষ্টি হয়। যদি আপোনালোকৰ গৰমত খানা বনাবলৈ মনো নাযায় তেতিয়াহ'লেও এনেকৈ বনাই খাব পাৰে আৰু ইয়াত তেল মছলা মই তেনেকৈ ব্যৱহাৰ কৰা নাই, যি আমাৰ স্বাস্থ্যৰ পক্ষেও বহুত উপকাৰী। গতিকে আহকচোন এতিয়া ভাপত দিয়া মাছ মই কেনেকৈ ৰান্ধিছোঁ চাওঁ। ইয়াৰ বাবে প্ৰথমে মই এটা মিক্সিৰ জাৰত দুটা ডাঙৰকৈ কাটি লোৱা পিঁয়াজ এনেদৰে দি লৈছোঁ আৰু ইয়াৰ লগতে এটা ডাঙৰকৈ কাটি লৈছোঁ বিলাহী, সেইটো মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ লগতে ৩-৪ টুকুৰামান মই আদা দিছোঁ আৰু ৫-৬ ফুটামান নহৰু। আৰু এইখিনিৰ লগত এতিয়া মই আগতে অলপ সৰিয়হৰ গুড়ি বনাই ৰাখিছিলোঁ, সেই সৰিয়হৰ গুড়ি ৩ চামুচো মই ইয়াত দি দিলোঁ আৰু গোটেইখিনিতে মই মিক্সিত পিচি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া মই ৩ টুকুৰা মাছ লৈছোঁ, মই বৰালি মাছ লৈছিলোঁ, আপোনালোকে আন যিকোনো ধৰণৰ মাছে ব্যৱহাৰ কৰিব পাৰিব। এনেদৰে সকলো ধৰণৰ মাছ বনাই খাই ভাল লাগে। আৰু এতিয়া মই যিখিনি পেষ্ট বনাই লৈছিলোঁ মিক্সিত সেইখিনি মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ লগতে মই অলপ মিহিকৈ কুটি লোৱা মান ধনিয়া আৰু দুটা জলকীয়া লৈছিলোঁ, যাক মই মাজত অলপ কাটি লৈছোঁ কটাৰীৰে, সেইকেইটাও মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ লগতে 1 চামুচ নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব আৰু ইয়াৰ লগতে 1 চামুচ মিঠাতেল মই অকণমান সানিবৰ বাবেহে দিছোঁ, বেছিকৈ তেল মই ইয়াত ব্যৱহাৰ কৰা নাই, নিদিলেও কোনো প্ৰব্লেম নাই, তেনেকৈও খাব পাৰিব। আৰু গোটেইখিনি মই এতিয়া ভালদৰে এখন চামুচেৰে মিহলাই লৈছোঁ। এতিয়া মই এটা কুকাৰ লৈছোঁ, কুকাৰটোৰ তলত মই একো পাৰিও লোৱা নাই, তেল চেল একো দিয়া নাই তলত। এতিয়া মই প্ৰথমে গ্ৰেভিখিনি অলপ দি লৈছোঁ, ডাইৰেক্ট যদি মাছখিনি দি দিওঁ তেতিয়া লাগি ধৰিব পাৰে তলৰ পৰা অকণমান, গতিকে তলফালে মই অলপ গ্ৰেভিখিনি দি ল'লোঁ। তাৰ ওপৰত এতিয়া মই এটুকুৰা এটুকুৰাকৈ মাছ কেইটুকুৰা এনেদৰে দি দিছোঁ। যিহেতু পেষ্টখিনি অলপ পনীয়া হৈছিল গতিকে বেলেগকৈ আমি ইয়াত পানী দিব নালাগে, এনেদৰেই কুকাৰত আমি বনাব পাৰোঁ, ধুনীয়াকৈ সিজে আৰু লাগিও নধৰে। এতিয়া মই কুকাৰটোৰ সাঁফৰটো বন্ধ কৰি ল'লোঁ আৰু এতিয়া ইয়াক মই গেছত তুলি দিছোঁ। এতিয়া প্ৰথমে মই হাই ফ্লেমত ৰাখিছোঁ ফ্লেমটো আৰু এতিয়া যেতিয়া তাত এটা চিটি মাৰিব লগালগ মই ফ্লেমটো অলপ কমাই দিলোঁ আৰু ফ্লেমটো কমাই পেলাই যেতিয়া ছেকেণ্ডটো চিটি মাৰিব তেতিয়া মই গেছৰ চুইচটো বন্ধ কৰি দিছোঁ আৰু এয়া চাওকচোন মাছখিনি কিমান ধুনীয়াকৈ সিজিছে। এয়া আমাৰ মাছ খাব পৰা হৈ গ'ল, চাওকচোন কিমান ধুনীয়া লাগিছে। খাবলৈ মন গৈছেনে বাৰু? এবাৰ বনাই খাই চাব, একেবাৰে সহজ বনাবলৈ আৰু খাবলৈ বিৰাট টেষ্টি। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ৰেচিপিৰ আপডেটবিলাক আপোনালোকে পাই থাকে। আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবচোন এবাৰ। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন, ইট হেল্ডি এণ্ড stay safe. Bye bye.